নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই বেগুনীয়া গছজোপা কেনে ৰিপৰ্টিং কৰিব তাকে দেখাম আজি। আচলতে এইজোপা মোৰ ৰোৱা দিন হ'ল, মানে কি মই সৰুতে মই বুজি থৈ দিছোঁ। চাওঁতে ইডাল ভাঙোতে সিডাল ভাঙোতে কেইবাটাও পুলি হ'ল, বুজি দিওঁ। এই টাবটো সৰু হৈ গৈছে। আজি আপোনালোকক মই কেনেকৈনো ৰিপৰ্টিং কৰে তাকে দেখুৱাই দিম বেগুনীয়া গছ। নহ'লে ৰিপৰ্টিং কৰাৰ সময়ত গছজোপা পানী দি ল'ব, যাতে গছজোপা একো হেৰি নহয়। এনেদৰে পানী দি ল'ব, স্প্ৰেয়াৰ বা এনেকৈ হেৰি কৰি হ'লেও দিব পাৰে, হাতেৰে ছটিয়াই যিটো সুবিধা হয়। এই যে ফুল দেখিছে, ইমান ধুনীয়াকৈ ফুল ফুলি আছে। দিনো হ'ল বাৰু ইয়াত হেৰি কৰা। এইটো আচলতে বাইদেউ এগৰাকীয়ে দিছিল। বাইদেউগৰাকীক মই চালবিৰা পুলি দিছিলোঁ নেকি, তেখেতে মোক সৰু ডাল এটা দিছিল। সেইবোৰ বন্ধুসকল, মই ৰিপৰ্টিঙৰ কাৰণে কি মাটি কেনেকৈ লওঁ দেখুৱাম আপোনাক। আহক ভিডিঅ'টো আগবাঢ়ো, কেনেদৰে মই ৰিপৰ্টিং কৰোঁ তাকে দেখুৱাম। বন্ধুসকল, মই এতিয়া মাটিখিনি লৈ ল'লোঁ। তো মই ইয়াত কি মিক্স কৰিছোঁ আপোনালোকক সকলোখিনি কথা কৈ আছোঁ। এয়া লৈছোঁ মাটি, গাৰ্ডেন চইল, নৰ্মেল মাটি। এয়া লৈছোঁ মই 50%। যিকোনো মাটি দিব পাৰে আপোনাৰ বাৰীৰ। এয়া লৈছোঁ গোবৰ, 1-1.5 বছৰমান পুৰণা হ'ব গোবৰ। এই গোবৰ মই লৈছোঁ 40%। তাৰপিছত ইয়াৰ বালি লৈছোঁ মই, বালি বা পলস হয়, আপুনি বালিও দিব পাৰে, বালি বা পলস যিকোনো দিব পাৰে। এয়া লৈছোঁ মই 20%। এয়া লৈছোঁ মই পচন সাৰ, এই মানে হেৰি কৰি থোৱা পাত চাত গোটাই থোৱা, তাৰে পচন সাৰ লৈছোঁ 10%। এয়া লৈছোঁ মই এইখিনি হৈছে আপোনাৰ পটান আপুনি দিব পাৰে মাটিটো হেৰি মইশ্বৰ হৈ থাকিবৰ কাৰণে, জেকা হৈ থাকিবৰ কাৰণে। আপোনাৰ হয়তো যদি কক'পিট আছে কক'পিটো দিব পাৰে, যিকোনো যদি কক'পিট নাই দিওঁ, মই প্ৰায় এইটোৱে দিওঁ, পটানটোৱে দিওঁ। কক'পিটটো ইমান ইউজ নকৰোঁৱে, পানী লাগি আছে ন, অকণমান হেৰি হৈছে। পটানটো দিব পাৰে আপোনালোকে। দেখিছে পটানটো যিটো আপোনাৰ ব্ৰইলাৰ ফাৰ্মত যিটো ইউজ কৰে, ব্ৰইলাৰ। এইখিনি হৈছে আপোনাৰ মই পাত পচাই থোৱা পচন সাৰ, এইখিনি হৈছে পলস, এইখিনি হৈছে গোবৰ, এইখিনি মাটি। এতিয়া মই গোটেইখিনি মিক্স কৰিছোঁ। আৰু লগতে এটা বস্তু দিব, আপোনালোকক সেইটো হৈছে চাবফাংগিচাইড। আপুনি বীজাণু মৰিবৰ বাবে এইটো দিব পাৰে। সেইটো আপুনি এনেকৈ নিদি আপুনি স্প্ৰে কৰি হ'লেও দিব পাৰে, পানীৰ লগত মিলাই। 1 লিটাৰ পানীত 2 গ্ৰামকৈ মিলাই কিনে আপুনি দিব পাৰে। আপুনি এতিয়া মই গোটেইখিনি মিক্স কৰিছোঁ। আচলতে চাবফাংগিচাইডটো আচলতে গাৰ্ডেনাৰসকলৰ বাবে ঘৰত থ'বই লাগে, হেৰি হয়। মাটিখিনি সম্পূৰ্ণৰূপে মিশ্ৰণ কৰি ল'ব, যাতে গোটেইখিনি মিক্স হয়, তেনেকৈ মিক্স কৰি ল'ব। বৰ্তমান মাটিখিনি গোটেইখিনি মিক্স কৰা হৈ গ'ল। তো মই এতিয়া মাটিখিনি টাবত ভৰাম। এতিয়া মই এইটো টাবটো লৈছোঁ। এই টাবটোত পুৰণা টাব আচলতে যোৱাবাৰ মই ছিজন ফুল দিছিলোঁ, এই টাবটোৱে হয়। তো আপোনালোকক দেখাইছোঁ। আচলতে টাব মই এইটো দেখুৱাই দিছোঁ, মই আগতে কৰা আছিলে। আপোনাৰ টাববিলাক ফুটা কৰিবলৈ নাপাহৰিব, যিটো তাৰ পানীটো ওলাই যাব লাগিব ন, সেইবাবে। এনেদৰে ফুটাকেইটাত আপোনালোকে ফুটাকেইটা হেৰি কৰিব, যাতে মাটিটো ওলাই হেৰি হৈ নাযায়। তো এনেদৰে ফুটাকেইটা বন্ধ কৰি দিব। টাবটো হেৰি কৰি লওঁ, যাতে শিলগুটিকেইটা হিলি নাযায়। তেনেদৰে এইটো পুলিটো চাওকচোন, ইমান ধুনীয়া পোখা এটা ওলাইছে।
ধুনীয়াকৈ বোকা এটা ওলাইছে যোৱা গছজোপা। তাৰপিছত ঘাই ডালটো আচলতে এইটো হয়, এইটো মোক দিছিলে আচলতে বাইদেউগৰাকীয়ে। তাৰ পৰা ভাঙি কেইবাটাও হেৰি কৰি দিলে। তো বলক এইটো মই কেনেদৰে উঘালিব লাগে দেখুৱাইছোঁ। পুলিটো ডাইৰেক্ট টানি কিনে উলিয়াই নিদিব। মাটিটো যদি তাতটো হেৰি হৈ থকাখিনি এনেকৈ হেঁচি ল'ব। যদি পলিবেগত তেতিয়া কাটি দিলেও হয়। কিমান ধুনীয়াকৈ চেপটো হেৰি আহিছে। এইটো চব কি ধুনীয়াকৈ ওলাই আহিছে, কোনো হেৰি নোহোৱাকৈ আছে। শিপাবোৰ ধুনীয়াকৈ ওলাই গৈছে ইয়াৰ। আচলতে টাবটো সৰু হৈছে, সেইটো কাৰণে হেৰি হৈ গৈছে। তো বলক মই এতিয়া এইটো এই টাবটো কেনেদৰে ৰোওঁ তাকে দেখুৱাম। এতিয়া মই এইটো ধুনীয়াকৈ আনি ধুনীয়াকৈ ভৰাই দিলোঁ। ধুনীয়াকৈ ভৰাই দিলোঁ। অকণ বেকাৰ হৈছে এতিয়া, হেৰি চিধা কৰি দিব লাগিব। এনেকৈ গছজোপা ওখ হৈ যোৱাৰ কাৰণে ঢেলুকা হৈ গৈছে। মই যিখিনি মাটিখিনি মিশ্ৰণ কৰিছিলোঁ, সেই মাটিখিনি ধুনীয়াকৈ এতিয়া ভৰাই দিম। এনেকৈ চাইডে ভৰাই দিওঁ। তাৰপিছত বহুতে কয় হেৰি তোমাৰ যিটো কাপোৰ মাটিখিনি এৰাই দিব লাগে বুলি কয়। মাটিটো এৰাই দিব পাৰি, একো নহয়। এৰাই দিলে কি হয়, বস্তুটো দিন লাগে হেৰি হ'বলৈ, মেচিয়ৰ হ'বলৈ। যিকোনো এখন নতুন জেগা এডোখৰত যিকোনো মানুহ গ'লেও সেইডোখৰলৈ মিলিবলৈ অকণ টাইম লাগে ন, সেইকাৰণে তেনেকুৱা টাইপৰ হয়। যিমান পাৰে আপোনালোকে সেই মাটিটো ধুনীয়াকৈ চেপিতে ভৰাব চাব। এনেদৰে ধুনীয়াকৈ দি দিব চাৰিওফালে মিলাই। চাইডটোত মাটিখিনি সোমোৱা নাই, ধুনীয়াকৈ এই এৰিয়াটো অকণ হেৰি কৰি থ'ব, যাতে পাছত যেতিয়া সাৰ চাৰ দিব পাৰি তেনেকৈ যাতে অকণ এৰি থৈ দিব। সৰু পুলিটো অকণমান দিগদাৰ হৈছে, পাছত সাৰ চাৰ দিব পৰাকৈ এনেকৈ এডোখৰ আকৌ সাৰ চাৰ দিলে মই ভিডিঅ'টো বনাই দেখুৱাম বাৰু আপোনালোকক মই কেনেদৰে হেৰি দিব, কি সাৰনো দিব পাছত। পুলিটো পানী দিয়াও বহুত হেৰি থাকে, মই আপোনালোকক পানীনো কেনেকৈ দিব, কিমান পৰিমাণত দিব তাকে মই দেখুৱাম। মই মাটিখিনি দিলোঁ, তাৰপিছত আপোনালোকক পানী কেনেদৰে দিব, কিমান পৰিমাণত দিব তাকে দেখুৱাই আছোঁ। পানী দিয়া সময়ত এটা কথা মন কৰিব, বহুতে কি কয় কম পানী দি থৈ দিয়ে, ওপৰডোখৰ তিতিলে বুলি ক'লে পানীটো হেৰি কৰি থৈ দিয়ে। পানী দিয়াৰ সময়ত এটা কথা মন কৰিব, যাতে তলত যিখিনি আমি ফুটা কৰি দিছিলোঁ সেই ফুটাকেইটা পানী ওলাইছে নাই সেইটো মন কৰিব। সেইটো কাৰণে মন কৰিব যাতে পানীখিনিত একদম তলত পাবগৈ দিব। তেতিয়া কি হ'ব, তলৰ যিটো শিপা সেই শিপাটো যাতে পানীটো পায়, নহ'লে কি হ'ব ওপৰ শিপাখিনি আপোনাৰ পাই থাকিব, তলৰ শিপাখিনি একো কৰিব নোৱাৰিব, তলৰ মাটিটো শুকান হৈ থাকিব।
তো মোৰ তলৰ ফুটাই পানী ওলাবলৈ আৰম্ভ কৰিছে আৰু তো আজি মই ইমান এৰিছে তলেদি পানী পূৰা বৈ আহিছে। এনেদৰে সদায় পানী দিব। পানী আছে বেছি নিদিব, 2-3 দিনৰ মূৰে দিলেও হয়। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট মই ছিজন ফুলৰ ওপৰত এটি ভিডিঅ' আনিম বাৰু। আশা কৰোঁ ভিডিঅ'টি ভাল পালে নেক্সট মই ছিজন ফুলৰ ওপৰত এটা ভিডিঅ' বনাম বাৰু। ভিডিঅ'বোৰ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল। ধন্যবাদ।